গুড ইভিনিং আৰু ব্লগটো আজি বহুত দেৰিকৈ আৰম্ভ কৰিলোঁ। আজি আহি পালোহি ঘৰ, মানে আজি ঘৰত আছে নখোৱা, এইটো কাৰণে গোটেইখন লগ হৈছেহি। আৰু আমাৰ দৌ আহি আছে, দৌ অকণমান দুখ পালোঁ। দৌ মানে আমাৰ দেউতাকৰ বাইক, আমি পেহী বুলিয়ে কওঁ। আৰু তাৰপিছত এইটো জিউমনো আহি ওলালেহি আৰু এনেকৈ কোচত উঠি ল'লে। আৰু এইজনী হৈছে আমাৰ দৌকেইখন মই ষ্টল দিছোঁ, হেৰিয়ে খুৰীহঁতে আনি দিলে এটা বান্দৰ টুপি, একদম মানে দৌজনী হাঁহি আছে। আৰু আজি গোটেইখিনি লগ হ'ম এসাঁজ খাম বুলি, সেইকাৰণে পালোহি। আৰু এইটো জিউমন কি কৰি আছে? আৰু এটা মুমুনো আমাৰ শুই আহিছিল, এতিয়া উঠিছে। আপোনালোকক আজি দেখুৱাই থাকিম, চাই থাকিব। আৰু এইফালে মাটিদাইল ৰান্ধি আছে। মাটিদাইল কি ঔটেঙা দিছে নি? কল খাৰ দিব, কল খাৰে মাটি দাইলে। ঔটেঙা আছে নি? অঁ, ঔটেঙা নালাগে, ঔটেঙা নিদিয়ে বোলে। আৰু এইফালে কণদাই কুটি আছে কুকুৰা মাংস। চব ভাগে ভাগে মানে লাগি আছে আৰু কামত। মানে বৌ চাহ দিয়া আমাৰ ওচৰত বহিছেহি আৰু এতিয়া। আৰু মই এইপিনে আলু পিঁয়াজ গুচাই আছোঁ। সোনকালে সোনকালে কৰি মেলি খাই বৈ যাবগৈ লাগিব ঘৰলৈ। তাৰপিছত যিটো ব্যস্ত, কাইলৈ আকৌ ৰাতিপুৱা স্কুলৰ টিউশ্যন আছে, সেইটো কাৰণে। আৰু মাছটো একদম জিউমনৰ সমানেই হৈ গ'ল। অঁ জিউমন যোৱা হ'বলৈ চোৱা, তোমাৰ সমান হয় নহয়? তোমাৰ সমানে ওখ ন? সঁচাকৈ লাগি ভাগি থাকে যে তেওঁ। 6টা, তাৰপৰা আইনুৰ ঘৰত 3টা, 9টা হ'ল। এইখিনি আহিলে 12টা। ইয়াত নহৰুৱে হেতি আৰু এইফালে কুকুৰা মাংস ফ্ৰাই হ'ব, আলু দিব ন খুইদেউ? ৰান্ধনি পিনে খুইদেউ এইফালে এখন পাতলা চচকা পিনে স্কুলে মাছ ফ্ৰাই কৰিব। ইয়াতে এতিয়া কন্দাই দিব খৰিকাত, এনেকৈ হেৰি কৰি ল'লে। আপোনাৰ এঙঠা পৰি আছে, মানে মাছ ফ্ৰাই কৰি আছে, মানে মাংস ভাজি। হালধি অকণ দিয়া হ'লে ভাল হ'ল। আমাৰ দেউতাই ৰান্ধি আছে ন ভাত, মাটি দাইল। আপুনি টেষ্ট কৰি আছে কণাই মাটিমাহ গুলগুলীয়াকৈ বনালে। দেউতা একদম ধুনীয়া বনালে, চাবলৈ লাগে যা বোলে কি ধুনীয়াকৈ বনাই দিলে বুলি কৈছে। তেল নামাৰিম নে নামাৰিম সুধিছে। চালাড নহয়, হেৰিয়ত দিবলৈ, মাছত দিবলৈ। মাছৰ মাথাখিনি বনিলে নেকি? মানে মাছ খৰিকাত দিয়া হৈ আছে, মানে শেষ হোৱাগৈ নাই। কি দামী এটা দিম? অঁ, পোৱালি এটা লৈ আহিছোঁ। আৰু এইফালে মাছ ফ্ৰাই হৈ গ'ল, মানে মাছ ফ্ৰাই কৰি আছে, মানে কণাই খৰিকা দি আছে। আৰু এইফালে দাদা, আৰু এইফালে আহিলে ডেভিডক মুখখন দেখা নাই, ক'ত গ'ল? এইয়া ভালকৈ পাছত দেখুৱাই দিম আৰু। আৰু এতিয়া ভণ্টিবাও আহিলে এইপিনে, ভণ্টিবা বহি পৰা খোচাও বহি আছে এইপিনে। সেইপিনে ৰন্ধা বঢ়া সকলো লাগিয়ে আছে। হ'ব আৰু খাবলৈ বেছি টাইম নাই, তাৰপিছত খাই বৈ ভঙা ভঙি হ'ব লাগিব আৰু। আৰু ইয়াতে এতিয়া আমি খোৱা বোৱাটো আৰম্ভ কৰিম আৰু। ঢাৰি পাৰি দিয়া হ'ল, বৰপেহী খাব ওপৰত। দৌ পৰিলে কাৰণে অকণমান মানে এনেও আগতে ভৰিটো পৰি পিনে এক্সিডেণ্ট হৈছিলে, মানে বাইক এখনে খুন্দা মাৰিছে। তেতিয়া মই জিৰ' হৈ থাকোঁতে বিষটো আছিলে, আৰু এতিয়া পৰি লৈ পিনে আৰু বেছি অকণ বিষ হ'ল। সেইটো কাৰণে এতিয়া এনেকৈ ওপৰতে ভাত খাব আৰু ন দৌ। আৰু আমাৰ লাহিবাৰী ঘৰত থাকে, মই নাথাকে বেছিকৈ, সেইটো কাৰণে দেখি নাপায় আপোনালোকে। লাহিবাৰী ঘৰতে মই প্ৰায় দেখুৱাওঁগৈ। আৰু এতিয়া আমাৰ ঘৰত আহি আছেহি, এতিয়া থাকিব কেইদিনমান ভাল নোহোৱালৈকে। মানে আমি এতিয়া ধৰি ধৰি খোজকাঢ়িব লগা হৈছে। আমাৰ এই দোকান দিছে আমাৰ ল'ৰাকেইটাই। কি কি আছে আপোনালোকৰ দোকানত? সজাইছেহে। আমাৰ জিউমন আৰু মুমুনো দুইটা একদম পৰা বজাৰ কৰি খেলি আছে। জানো বা এখন কিহৰ, এখন স্পাইডাৰমেনৰ কিবা বুকুখন হ'বলা, নাজানো দেই। এইবিলাক একদম পৰা খেলা বস্তু মেলি লৈছে। দুইটা লাগিব আকৌ, সিহঁতৰ মৰমো বেছি, মানে ইটোৱে সিটো নেৰাখে থাকিব নোৱাৰে। খাবৰ কাৰণে একদম জোখৰ লৈ পিনে আমাৰ দৌ ভাত দিছে। পানী পানী পানী
নতুন ধান আৰু নতুন ধান পাব লাগে এনেকৈ খাই থাকিবলৈ দেতো খোৱা দৌ যিহেতু ঘৰখনৰ একেবাৰে মানে ডাঙৰ মানুহ হৈ আছে আমাৰ ঘৰখনত এতিয়া দৌক সেইটো কাৰণে ফাৰ্ষ্টতে দৌক দি লোৱা হৈছে দৌ খোৱাৰ পিছত আমি খাম আৰু এইবিলাক চব মানে খুৰীদেউহঁতে আনি মেলি চব যোগাৰ কৰি ল'লে আৰু এতিয়া আমি খাম আৰু এতিয়া আমাৰ খোৱা পৰ্ব হৈ গ'ল মই থালিখন এবাৰ দেখুৱাই দিছোঁ ভালকৈ এইখন থালিকৈ দেখুৱাই দিছোঁ এইখন মাছৰ কি আছিলে তাৰ লগত বিলাহী আৰু কি আছে খুৰীদেউ বিলাহী সৰিয়হ মাছৰ পিটিকা কুকুৰা মাংস এইপিনে নহয় এইপিনে মাছৰ মাথা লাই মুন্দা ভাজি এইপিনে মাটি দাইল এয়া আমাৰ থালি আজি আৰু এতিয়া আমি সকলোৱে বহি খাবলৈ আৰু এতিয়া আমি খাই লওঁ আজৰি হ'লো ঘৰলৈ যাওঁ তো গৈ থাকোঁ দেই বাই বাই তুমি ভাত খাবা ধুনীয়াকৈ থাকিবা কি লৈ আছা আৰু আমুল অঁ তামোল অকণমান খাবা আৰু এতিয়া আমি গৈ থাকোঁ খুৰীদেউহঁতো যাব ওলালে ভণ্টিবাহঁতো আমি এতিয়া ডেভিডো আহিছিলে এয়া আমাৰ ডেভিড মৰমৰ ভাইটি ডেভিড ডাঙৰীয়া আৰু এতিয়া গৈ থাকোঁ আৰু বাৰ্থডে যাবা নাই অঁ ক'ত নোযোৱাকৈ থাকিব ন ফটো এটা মাৰি দিছোঁ ভিডিঅ' এটা কৰি দিছোঁ এইটো ডেভিড মামা আমাৰ ডেভিড মোৰ ভাগৰ ভাইটি মানে দাই উঠি ল'লে হা চিকুটি দিছে মোক যি মানে চুমে দিয়া চুমে দিয়া চুমে দিয়া চিকুটি দিয়া চুমে দিয়া সঁচাকে কিবা এটা হ'লে কিবা নহয় কিবা আৰু এতিয়া আমাৰ জীৱন মুখি উঠি ল'লে আৰু এতিয়া মোৰ লগত যাবগে ন জীৱন ভাগে ভাগে যাব ওলালো আৰু এতিয়া বাই বাই অমা যাওঁ বাই বাই জিও এতিয়া মুমুনো বাই বাই আৰু দেখিছে এইকেইটা এইকেইটা লাগোতে লাগিব এনেকৈ লাগিও থাকিব মানে সিহঁতি এনেকৈ আৰু এতিয়া আমি ঘৰলৈ যাওঁতে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে পালে কমেণ্ট কৰি জনাব আমাৰ পৰিয়ালটো একেলগতে লগ হোৱা ভিডিঅ' দেখুৱালোঁ আপোনালোকক ভিডিঅ' ওলাইছে ভিডিঅ' ওলাবৰ কাৰণে এনেকুৱা কৰি আছে আৰু আজিলৈ শিৱৰাত্ৰি আৰু শুভৰাত্ৰি হেনো গুড নাইট